বন্ধুসকল, জীৱনত পাৰিলে পানীৰ দৰে হ'বলৈ চেষ্টা কৰা। নিজৰ ৰাস্তা নিজে তৈয়াৰ কৰি ল'ব পাৰিবা। পাথৰৰ দৰে নহবা আনক উজতি খুৱাবলৈ। সকলোতকৈ ডাঙৰ গুৰুমন্ত্ৰটো হৈছে কেতিয়াও আপুনি আপোনাৰ গোপন ৰহস্য বেলেগৰ আগত প্ৰকাশ নকৰিব, নহ'লে আপোনাক ধ্বংস কৰি দিব। কেৱল পইচাৰ পিছত দৌৰিলে মহান ব্যক্তি হৈ নাযায়। মহান ব্যক্তি হ'বলৈ হ'লে ডাঙৰ সপোন দেখিব লাগিব। কোনোবাই তেওঁক সুধিছিল, আপুনি ইমান ডাঙৰ, আপুনি ইমান জ্ঞানী, তথাপিও আপুনি তলত কিয় বহে? তেতিয়া তেওঁ এটা হাঁহি মাৰি কৈছিল, তলত বহা মানুহজন কেতিয়াও পৰি নাযায়। জীৱনত যিমানেই সমস্যা আহিব সিমানেই তুমি সফল পাই গৈ থাকিবা, কাৰণ সকলো সমস্যাৰ লগত এটা সুযোগ লৈ আহে। জীৱন যুদ্ধ কেৱল শক্তিশালী ব্যক্তিয়ে জয়লাভ নকৰে, কেতিয়াবা সেইজনো জয়লাভ কৰে যিজনে ভাবে মই জয় হ'ব পাৰিম। আমাৰ সকলোতকৈ ডাঙৰ দুৰ্বলতা হৈছে মাছ বাটতে ভাগৰি পৰা। সফল হোৱাৰ সকলোতকৈ সহজ উপায় হৈছে আকৌ এবাৰ চেষ্টা কৰা। মই সঠিক সিদ্ধান্ত লোৱাটো বিশ্বাস নকৰোঁ, তাতকৈও সিদ্ধান্ত লৈ সেই কামটো সঠিক কৰি দিওঁ। যদি আপুনি বহুত ডাঙৰ সফলতা বিচাৰে তেনেহ'লে অফল হ'বলৈ প্ৰস্তুত থাকক, কাৰণ প্ৰতিবাৰে অফল হোৱাৰ পাছত আপুনি আপোনাৰ ভুলবিলাক শুদ্ধ কৰিব পাৰিব, আৰু ভুলবিলাক শুদ্ধ কৰি গৈ থাকিলে এদিন ডাঙৰ সফলতা পাব। সফলতা আনন্দ উপভোগ কৰাটো ভাল কথা, তাতকৈ জৰুৰী আপোনাৰ অসফলতাৰ পৰা জ্ঞান লোৱাটোৱেই। কোনো ব্যক্তি অফল নহয় যেতিয়া তেওঁ হাৰি যায়। অফল তেতিয়া হয় যেতিয়া তেওঁ ভাবি লয় যে মই আৰু জিকিব নোৱাৰিম। যিকোনো মানুহক বৰ্তমান পৰিস্থিতি দেখি তেওঁৰ ভৱিষ্যতলৈ উপহাস নকৰিব, কাৰণ সময়ৰ ইমান শক্তি আছে যে কয়লা টুকুৰা এটাও হীৰালৈ পৰিৱৰ্তন কৰিব পাৰে। অকলে জন্ম হয় আৰু অকলে মৃত্যুবৰণ কৰে। তেওঁৰ ভাল আৰু বেয়া কৰ্মফল নিজে ভোগ কৰে, আৰু তেওঁ অকলে স্বৰ্গলৈ বা নৰকলৈ যাত্ৰী কৰে। এলেহুৱা ব্যক্তিৰ বৰ্তমান বা ভৱিষ্যত একোৱেই নাই। মূৰ্খ ব্যক্তিৰ পৰা বাহ লোৱাতকৈ জ্ঞানীৰ পৰা গালি শুনাই ভাল। শিক্ষা সকলোতকৈ ভাল মন্ত্ৰ। এজন শিক্ষিত ব্যক্তিয়ে সকলো ঠাইতে সন্মান পায়। সফলতা পাবলৈ হ'লে ভাল বন্ধুৰ প্ৰয়োজন, তাতকৈ বেছি সফলতা পাবলৈ হ'লে ভাল শত্ৰুৰ প্ৰয়োজন। ভাগ্য মানে আগৰ জন্মৰ কৰ্মফল, আৰু কৰ্মই ভাগ্য সলনি কৰিব পাৰে। গতিকে নিজৰ ওপৰত বিশ্বাস ৰাখি কৰ্ম কৰি যাওক, এদিন সফলতা নিশ্চয় পাব। অপেক্ষা কৰা সকলে সেইটো পায় যিটো চেষ্টা কৰা সকলে এৰি থৈ যায়। অপেক্ষা নকৰিব। তুমি যিমান ভাবিছা তাতকৈ দুগুণ তীব্ৰতাৰে সংসাৰখন আগবাঢ়ি গৈ আছে। চেষ্টা ইমান শান্ত হৈ কৰা যে সফলতা চিঞৰি আহিব। আনৰ কথা শুনাজনে ভাঙি যায়, নিজৰ কথা শুনাজনে নিজকে গঢ়ি লয়। যাৰ ওপৰত জগতে হাঁহিছে সেইসকলে ইতিহাস বচাইছে। কৰ্মক্ষেত্ৰত হাৰি যোৱাসকলে এদিন জয়ী হৈ যায়, কিন্তু মনৰ পৰা হাৰি যোৱাসকলে কেতিয়াও জয়ী হ'ব নোৱাৰে। ভগৱানৰ ভৰসা ৰৈ নাথাকিবা, হয়তো ভগৱানে আপোনাৰ ভৰসাত ৰৈ আছে। মানুহে কয় পইচা থাকিলে কিবা এটা কৰিম, আৰু পইচা কয় কিবা এটা কৰিলেহে মই তোমাৰ ওচৰলৈ আহিম। শত্ৰু বনাবলৈ কাৰো লগত যুঁজিব নালাগে। সফল হৈ যোৱা উপহাৰে শত্ৰু পাবা। ভৰসা নিজৰ ওপৰত ৰাখিলে শক্তি বাঢ়ে, আৰু আনৰ ওপৰত ৰাখিলে দুৰ্বলতা বাঢ়ে। চৰাইয়ে কেতিয়াও গছডাল ভাঙি পৰি যোৱাত ভয় নকৰে, কিয়নো সিহঁতৰ বিশ্বাস গছডালত নহয়, তেওঁৰ দেউকাৰ ওপৰতহে থাকে। সেইদৰে আমিও জীৱন যুদ্ধত পৰি নাযাবলৈ হ'লে নিজৰ ওপৰতহে বিশ্বাস ৰাখিব লাগে, আনৰ ওপৰত নহয়। ধন্যবাদ।